শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি নিষ্ঠা ট্ৰেইনিঙৰ কোৰ্চটোৰ পাঠ্যক্ৰম 01 FLN মিছনৰ পৰিচয়ৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল FLNৰ লক্ষ্যত উপনীত হ'বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এক দেশ ৰূপে গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বিকল্পসমূহ হ'ল প্ৰত্যক্ষ, মিছন, পৰোক্ষ, সমান্তৰাল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিছন। NCERT-য়ে FLN মিছনৰ উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ দেশ প্ৰদান কৰিব। বিদ্যায়তনিক সহযোগিতা, বাজেট, নিৰ্দেশনা, গীত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যায়তনিক সহযোগিতা। বিদ্যালয়বোৰে FLN মিছনৰ নিৰ্দেশনা অনুসৰি এটা মিছন ৰূপে দেশ আহৰণ কৰিবৰ বাবে কাম কৰিব। কৌশলসমূহ, ধাৰণাসমূহ, বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা, প্ৰক্ৰিয়াসমূহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা। প্ৰাথমিক স্তৰৰ শিক্ষকসকলক শিক্ষাদানত সহায় কৰাৰ বাবে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ডেস্ক আৰু পাঠ পৰিকল্পনা, অভিনৱ শিক্ষণ কৌশলৰ ব্যৱহাৰ আদিকে ধৰি সমলৰ দৰে সামগ্ৰী বিকশিত কৰিবলৈ প্ৰয়াস কৰা হ'ব। ইয়াৰ বিকল্পসমূহ হ'ল পৰামৰ্শ, মনিটৰ, মূল্যাংকন, বিত্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰামৰ্শ। বিদ্যালয় শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ফলাফল, ব্যস্ততাৰ মানদণ্ড নিৰূপণ, বিদ্যালয়ত জড়িত ৰখা আৰু শৈক্ষিক সাফল্য প্ৰাপ্তিৰ ক্ষেত্ৰত শিক্ষকসকলক ডেস্ক প্ৰদান কৰিব। ইয়াৰ বিকল্পসমূহ হ'ল বিদ্যায়তনিক সহযোগিতা, বাজেট, শিক্ষণ সামগ্ৰী, ৱৰ্কবুক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যায়তনিক সহযোগিতা। দেশৰ সামৰ্থ্য তথা সংখ্যাৰ সৈতে মৌলিক ক্ৰিয়াকলাপ সম্পাদন কৰাৰ সামৰ্থ্য এক অতি প্ৰয়োজনীয় ভেটি আৰু ভৱিষ্যতৰ সকলো স্কুলীয়া শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ বাবে এক অপৰিহাৰ্য পূৰ্বশৰ্ত। NEP 2020। আৰু ইয়াৰ বিকল্পসমূহ হ'ল কেৱল পঠন, কেৱল লিখন, আৱেগ প্ৰকাশ, পঠন আৰু লিখন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পঠন আৰু লিখন। ECCE পাঠ্যক্ৰমৰ পৰিকল্পনা আৰু ৰূপায়ণ শিক্ষা মন্ত্ৰণালয়, মহিলা আৰু শিশু বিকাশ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জনজাতীয় পৰিক্ৰমাৰ দ্বাৰা ডেস্ক সম্পন্ন কৰা হ'ব। যুটীয়াভাৱে, স্বতন্ত্ৰভাৱে, পৃথকে, প্ৰতিযোগিতামূলকভাৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুটীয়াভাৱে। অংগনৱাড়ী কৰ্মী শিক্ষকসকলৰ ECCE প্ৰশিক্ষণ বিদ্যালয় শিক্ষা বিভাগৰ মণ্ডল সমল কেন্দ্ৰসমূহৰ দ্বাৰা ডেস্ক কৰা হ'ব। পৰিচালনা, পৰামৰ্শ প্ৰদান, প্ৰশিক্ষণ প্ৰদান, মূল্যাংকন কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰামৰ্শ প্ৰদান। NEP 2020 অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰস্তুতি শ্ৰেণীলৈ মধ্যাহ্ন ভোজন কাৰ্যসূচী সম্প্ৰচাৰিত কৰা হ'ব। ইয়াৰ প্ৰস্তুতি শ্ৰেণীৰ অৰ্থ হৈছে চতুৰ্থ শ্ৰেণীৰ আগৰ শ্ৰেণী, তৃতীয় শ্ৰেণীৰ আগৰ শ্ৰেণী, তৃতীয় শ্ৰেণীৰ আগৰ শ্ৰেণী, প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণী। NEP 2020ত ধাৰণা কৰা হৈছে যে 5 বছৰ বয়সৰ আগতে প্ৰতিটো শিশু প্ৰস্তুতি শ্ৰেণী বা বাল বটিকালৈ যাব, য'ত এজন ECCE অৰ্হতা প্ৰাপ্ত শিক্ষক থাকে। বাল বটিকা হৈছে চতুৰ্থ শ্ৰেণীৰ আগৰ শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ আগৰ শ্ৰেণী, প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ আগৰ শ্ৰেণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম শ্ৰেণীৰ আগৰ শ্ৰেণী। প্ৰাক বিদ্যালয় শিক্ষাই প্ৰাক বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক প্ৰাথমিক শ্ৰেণীলৈ এক ডেস্ক প্ৰদান কৰি শিশুৰ উন্নত প্ৰদৰ্শন আৰু
বিদ্যালয়ত স্থায়িত্বৰ হাৰ নিশ্চিত কৰে। মসৃণ গতি, জোকাৰণি, স্থানান্তৰ পথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মসৃণ গতি। আমাৰ দেশত নিম্নলিখিত প্ৰতিষ্ঠানসমূহ ক একক অংগনবাদী কেন্দ্ৰ, খ প্ৰাথমিক বিদ্যালয়ৰ সৈতে সহ অৱস্থিত অংগনবাদী কেন্দ্ৰ, গ প্ৰাক প্ৰাথমিক বিদ্যালয়। শাখাবোৰে কমেও 5 বছৰৰ পৰা 6 বছৰ বয়সৰ প্ৰাক প্ৰাথমিক বিদ্যালয়সমূহৰ সৈতে সহ অৱস্থিত, ঘ একক প্ৰাক বিদ্যালয়। NEP 2020ৰ জৰিয়তে দেশ সন্দৰ্ভত সেৱা আগবঢ়াই আহিছে। প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানসমূহ, দিবা আশ্ৰয় কেন্দ্ৰ, যতন কেন্দ্ৰসমূহ, প্ৰাক শৈশৱ শিশু শিক্ষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাক শৈশৱ শিশুৰ শিক্ষা। চৰকাৰী ECCEৰ মুখ্যতঃ সংহত শিশু বিকাশ কেন্দ্ৰ, চমুকৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ, চমুকৈ ICDS কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰা হয়। অনুষ্ঠানটোক ডেছ বুলি কোৱা হয়। দিবা আশ্ৰয় কেন্দ্ৰ, অংগনবাদী কেন্দ্ৰসমূহ, প্ৰাক বিদ্যালয় কেন্দ্ৰসমূহ, শিশু যতন কেন্দ্ৰসমূহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অংগনবাদী কেন্দ্ৰসমূহ। NEP 2020-এ প্ৰথম শ্ৰেণীৰ আগতে 3 পৰা 6 বছৰ বয়সৰ সময়সীমাৰ শিশুৰ বাবে দেশৰ অংগনবাদী কেন্দ্ৰ বা প্ৰাক বিদ্যালয় বাল বাটিকা স্থাপনৰ প্ৰস্তাৱ দিছে। 2 বছৰ, 1 বছৰ, 4 বছৰ, 3 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 বছৰ। NEP 2020ৰ দ্বাৰা প্ৰস্তাৱিত নতুন 5+3+4 গাঁথনিত 3 বছৰ বয়সৰ পৰা দেশৰ এক শক্তিশালী ভেটি অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে উন্নত সামগ্ৰিক শিক্ষণ বিকাশ আৰু কল্যাণৰ নিশ্চিত কৰা। ECCE, ECD, ECCD, CED। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ECCE। যিকোনো শিশুৰ জীৱনকালত প্ৰাৰম্ভিক বছৰবোৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো এই কালছোৱাত আন যিকোনো পৰ্যায়তকৈ দেশ অধিক দ্ৰুত হয়। গতিৰ হাৰ, বৃদ্ধিৰ হাৰ, বিকাশৰ হাৰ, জীৱনৰ হাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকাশৰ হাৰ। দেশৰ সন্দৰ্ভত প্ৰাক শৈশৱৰ শিক্ষাক এক নিৰ্দিষ্ট লক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সহস্ৰাব্দৰ লক্ষ্য, বহনক্ষম বিকাশৰ লক্ষ্য, জীৱনৰ লক্ষ্য, শিক্ষাৰ লক্ষ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বহনক্ষম বিকাশৰ লক্ষ্য। বহনক্ষম বিকাশৰ লক্ষ্য SDG 4.2ৰ উদ্দেশ্য হৈছে সুবিধাবঞ্চিত আৰু বিশেষ প্ৰয়োজনসম্পন্ন শিশুসকলক সামৰি সকলো শিশুৱে যাতে 2030 চনৰ ভিতৰত দেশ যতন আৰু গুণগত প্ৰাক প্ৰাথমিক শিক্ষা আহৰণ কৰি আনুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ বাবে সাজু হ'ব পাৰে। প্ৰাক শৈশৱ বিকাশ, যতন আৰু উদ্দীপনা, শিক্ষা আৰু শিশুৰ বিকাশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাক শৈশৱ বিকাশ। ECCEৰ বাবে নিৰ্ধাৰিত সময়সীমা হৈছে জন্মৰ পৰা 8 বছৰ বয়সলৈ, 2 বছৰৰ পৰা 6 বছৰ বয়সলৈ, 3 বছৰৰ পৰা 8 বছৰ বয়সলৈ, 6 বছৰৰ পৰা 8 বছৰ বয়সলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জন্মৰ পৰা 8 বছৰ বয়সলৈ। জীৱনজোৰা শিক্ষাৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ বাবে শিক্ষক, অভিভাৱক, শিক্ষাৰ্থী আৰু সমাজৰ সকলো অংশীদাৰকে নিয়োজিত কৰিব লাগে। জীৱনজোৰা শিক্ষা, প্ৰচলিত শিক্ষণ, কেৱল বিদ্যালয় শিক্ষা, কেৱল লিখা আৰু পঢ়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জীৱনজোৰা শিক্ষা। দেশৰ মূল লক্ষ্য হৈছে সকলো শিশুকে বুজি পোৱাৰ সৈতে পঢ়িবলৈ আৰু সঁহাৰি দিবলৈ সক্ষম কৰা, স্বতন্ত্ৰভাৱে বুজিবলৈ, লিখা, সংখ্যা, জোখ আৰু আকৃতিৰ ক্ষেত্ৰত যুক্তি বুজি পোৱা আৰু সংখ্যাৰ স্থানিক অৱস্থান বুজাৰ দক্ষতাৰ দ্বাৰা স্বতন্ত্ৰভাৱে সমস্যা সমাধান কৰিব পৰা। স্বাস্থ্য আৰু শিক্ষা বিষয়ক ৰাষ্ট্ৰীয় মিছন, বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা বিষয়ক ৰাষ্ট্ৰীয় মিছন, সমাজ কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় মিছন, পৰিয়াল আৰু কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় মিছন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা বিষয়ক ৰাষ্ট্ৰীয় মিছন। FLN মিছনৰ লক্ষ্য হৈছে 2025ৰ ভিতৰত প্ৰাথমিক শ্ৰেণীতে দেশ নিশ্চিত কৰাৰ বাবে সকলো দিশতে এক সুচল পৰিৱেশৰ সৃষ্টি কৰা, যাতে প্ৰতিটো শিশুৱে তৃতীয় শ্ৰেণীৰ শেষত আৰু পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ আগতেই পঠন, লিখন আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত আকাংক্ষিত শিক্ষণ অৰ্হতাসমূহ আয়ত্ত কৰিব পাৰে।
ইয়াৰ বিকল্পসমূহ হ'ল শিক্ষাৰ উদ্দেশ্যসমূহ, FLN সাৰ্বজনীন অৰ্হতাসমূহ অৰ্জন, শিক্ষাৰ লক্ষ্যসমূহ শিক্ষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব FLNৰ সাৰ্বজনীন অৰ্হতাসমূহ অৰ্জন। সকলো শিশুৰ বাবে FLN আয়ত্ত কৰাটো তাৎক্ষণিক ৰাষ্ট্ৰীয় ডেছ হ'ব লাগিব। কাৰ্যসূচী মিছন লক্ষ্য সেৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিছন। NEP 2020 সকলো শিশুৱে ডেছৰ লগতে মৌলিক গাণিতিক আৰু সংখ্যাজ্ঞানৰ দক্ষতা অৰ্জন কৰাটো বাঞ্ছা কৰে। পঠন আৰু লিখন, অঁকা আৰু ৰং কৰা, গান গোৱা আৰু নৃত্য কৰা, সাঁথৰ সমাধান কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পঠন আৰু লিখন। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত উল্লেখ কৰা হৈছে যে বৰ্তমান প্ৰাথমিক পৰ্যায়ত থকা শিক্ষাৰ্থীৰ এক বৃহৎ অংশই আনুমানিক 5 কোটিতকৈও অধিক FLN আয়ত্ত কৰা নাই। অসন্মত, সন্মত আৰু FLN বিকাশৰ বাবে পদক্ষেপ লোৱা উচিত, সন্মত নাজানো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সন্মত আৰু FLN বিকাশৰ বাবে পদক্ষেপ লোৱা উচিত। ৰাষ্ট্ৰীয় FLN মিছন হৈছে আমাৰ শিশুসকলে ডেছ পৰ্যায়লৈকে অৰ্থবোধৰ সৈতে পঠন দক্ষতা আৰু মৌলিক গাণিতিক তথা সাংখ্যিক দক্ষতা আহৰণ কৰাটো নিশ্চিত কৰিবলৈ লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৃতীয় শ্ৰেণী। ECCEৰ সম্পূৰ্ণ নামটো হ'ল আৰ্লি কেয়াৰ এডুকেশ্যন ফৰ চিলড্ৰেন, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন, আৰ্লি চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। FLN মিছন হ'ল এটি ডেছ ৰাজ্যিক পদক্ষেপ, ৰাষ্ট্ৰীয় পদক্ষেপ, বিদ্যালয় পদক্ষেপ, ৰাজহুৱা পদক্ষেপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰীয় পদক্ষেপ। FLN মিছনৰ নিৰ্দেশনাসমূহ কোনে প্ৰদান কৰে? শিক্ষা মন্ত্ৰণালয়, CBSE, কেন্দ্ৰীয় বিদ্যালয় সংস্থান, নৱোদয় বিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষা মন্ত্ৰণালয়। FLNৰ বাবে সমলৰ সক্ষমতা বৃদ্ধি আৰু বিকাশৰ দায়িত্ব চৰকাৰৰ লগতে দেশৰ অভিভাৱক, শিশু, বিদ্যালয়সমূহ, বেচৰকাৰী সংগঠনসমূহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেচৰকাৰী সংগঠনসমূহ। দেশৰ এক আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে NCERT-য়ে দেশৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষণ সামগ্ৰী বিকশিত কৰি আৰু শিক্ষক তথা শিক্ষক প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ বিকল্পসমূহ হ'ল বুনিয়াদী সাক্ষৰতাৰ সংখ্যা জ্ঞান, সৃষ্টিমূলক, সংজ্ঞাত্মক, সামাজিকীকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান। FLNৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নিম্নলিখিত কোনটো স্বেচ্ছাসেৱকৰ ভূমিকা নহয়? পোনপটীয়া নিৰ্দেশনা, সহযোগী শিক্ষণ আৰু স্বেচ্ছাসেৱী ক্ৰিয়াকলাপ বৃদ্ধি কৰাৰ বাবে অভিনৱ মডেল স্থাপন কৰা আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা, FLN মিছনৰ যোগেদি শিক্ষাৰ্থীসকলক সহায় কৰাৰ বাবে কাৰ্যসূচী আয়োজন কৰা, FLN মিছনৰ বাবে নীতি প্ৰস্তুত কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব FLN মিছনৰ বাবে নীতি প্ৰস্তুত কৰা। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভূমিকা হ'ব ডেছ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰা, কৰ্ম আঁচনিৰ বাবে অপেক্ষা কৰা, নীতি প্ৰস্তুত কৰা, পদক্ষেপ ল'বলৈ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰা। বুনিয়াদী শিক্ষণৰ গুৰুত্ব হৈছে শিশুৰ সামগ্ৰিক বিকাশ, পঢ়া আৰু লিখা, শাৰীৰিক বিকাশ, সংজ্ঞাত্মক বিকাশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিশুৰ সামগ্ৰিক বিকাশ।
মিছনটোৰ দৃষ্টিভংগী হৈছে যে প্ৰতিটো সুখীয় যাতে পঢ়া লিখা আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত দেশৰ শেষত আকাংক্ষিত শিক্ষণ অৰ্হতাসমূহ আয়ত্ত কৰিব পাৰে। প্ৰথম শ্ৰেণী, তৃতীয় শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পিছলৈ নহয় পঞ্চম শ্ৰেণী, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৃতীয় শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পিছলৈ নহয়। বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ অৰ্থ হৈছে বিদ্যালয় শিক্ষাৰ বুনিয়াদী পৰ্যায়ত পৰ্যাপ্ত ডেস্ক নিৰ্মাণ কৰা। সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা, শ্ৰৱণ আৰু কথনৰ দক্ষতা, অংকন আৰু ৰঙৰ দক্ষতা, সংগীত আৰু চলাচলৰ দক্ষতা। শুদ্ধ উত্তৰটো হ'ব সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা। FLN মিছন হৈছে দেশৰ দক্ষতাৰ আহৰণৰ বাবে লোৱা এক ৰাষ্ট্ৰীয় পদক্ষেপ। গণনামূলক দক্ষতা, পাৰিপাৰ্শ্বিক ধাৰণাসমূহ, বোধগম্যৰ সৈতে পঢ়া আৰু সংখ্যা জ্ঞানৰ সৃষ্টিশীল আৰু নান্দনিক দক্ষতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বোধগম্যৰ সৈতে পঢ়া আৰু সংখ্যা জ্ঞানৰ। NEP-য়ে FLN-ৰ লক্ষ্যত উপনীত কৰিবলৈ চনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। 2030, 2025, 2035, 2022। শুদ্ধ উত্তৰটো 2025। আজিলৈ ইয়াতে সামৰা হৈছে। এনেদৰে আপোনালোকে কৰিলে 40ৰ ভিতৰত 40 সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি তাত থকা অল অপশ্যনটোত ক্লিক কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ আগলৈও মোৰ চেনেলটো চাই থাকিব।